আজি মই ওলালোঁ মাৰ লগত ফুৰিবলৈ। মাৰ বোলে ওলাওঁতে ভোকেই লাগিলে, মায়ে পৰঠা এটা খাই ল'লে। মোৰো মূৰটো ইমান কামুৰি আছিলে, ময়ো কফি একাপ খাই ল'লোঁ। তাৰপিছত দুইজনী গ'লোঁ গণেশগুৰিলৈ। ভাবিলোঁ সৰস্বতী পূজাও আহি আছে, কিবা কিবি বজাৰ কৰি লওঁ। মোৰ যে বজাৰলৈ আহিলে চব লওঁ নিচিনা লাগে, চব ইমান ধুনীয়া লাগে, কিন্তু যিহে দাম একো ল'ব নোৱাৰোঁ। ঝুমকাবিলাক যে ইমান মৰম লগা আছিলে ন, এইযোৰ যে ইমান মৰম লাগিছিলে মোক। কিবা কিবি সৰু সুৰা বজাৰ কৰি ভাবিলোঁ পেট পূজা কৰোঁ। এই ৰাস্তাতে চানা দেখিছিলোঁ, এয়া খাই ল'লোঁ। তাৰপিছত মই আকৌ ম'ম' খাবলৈ আহিলোঁ। যিমানে শকত হৈ গৈ আছোঁ সিমানে বেছি মোৰ খোৱাৰ কোপটো বাঢ়িছে। কিবা যদি হেল্ডি খালোঁ হয় তেতিয়াও বেলেগ কথা আছিলে। যিহে ষ্ট্ৰীট ফুড খোপা খাবলৈ লৈছোঁ, বেমাৰী হ'ম। কিন্তু যি হ'লেও ষ্ট্ৰীট ফুড ইজ লাভ নে কি কয় গাইজ। এণ্ড পেষ্ট্ৰি মোৰ ফেভৰেট। মানে গণেশগুৰিলৈ আহিলে বিশালৰ আগৰ সেই পেষ্ট্ৰি দোকানখনত পেষ্ট্ৰি নোখোৱাকৈতো মই আহিবই নোৱাৰোঁ কেতিয়াও। তাৰপিছত লাষ্টত কুঁহিয়াৰ একাপ খাই দিলোঁ, ইমান গৰম আছিলে। আৰু তেনেকৈ মই মাৰ লগত দিনটো ঘূৰি ঘৰলৈ আহিলোঁ। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। থেংক ইউ।